ৰাতিপুৱা ভাগৰ পৰা আৰম্ভ কৰিছোঁ দেই সকলো বন্ধু বান্ধৱীসকল। গুড মৰ্ণিং, দিনটো শুভ হওক, মংগলময় হওক তাৰ কামনাৰে ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ। এইফালে ৰুটি বনাইছোঁ, দেখিছেই নহয়। আজি ছোৱালীজনী আকৌ দুবেলা পৰীক্ষা আছে। ভাবিলোঁ ৰুটিকে দি পঠিয়াম টিফিনত, আৰু আমি চাহ খাবৰ কাৰণেও আজি বিস্কুট নাই। বিস্কুট আনিলে ছোৱালী দুইজনী শেষেই কৰি দিয়ে। এটা পেকেট এবেলা যায়হে। এইফালে মই ৰুটি বনাই চাহ খাবলৈ ল'লোঁ, ছোৱালীক ৰুটি পঢ়াত বহালোঁ ৰাতিপুৱা। এইফালে বাকীখিনি কৰিবলৈ নহ'লে, আকৌ ছোৱালী স্কুল যাব হৈ গ'ল ন, 8টা বাজিলে। এইফালে তাইক ৰেডি কৰি খুৱাই বুৱাই পঠিয়ালোঁ। তাইৰ কাৰণে আকৌ খিচিৰি বনালোঁ, খিচিৰি খুৱাই পঠিয়াই ল'লোঁ। এইফালে কাপোৰ দিলোঁ মেচিনত, কাপোৰ দিয়াৰ পাছত এইফালে কাপোৰখিনি মেলি ল'লোঁ ধোৱাই মেলি। এইফালে ভাত ভাজি হৈ গ'ল ৰাতিপুৱাৰ কাৰণে। যিমানেই বনাই দিয়ে নাখাওক, কিন্তু ভাতকেইটা সমান হ'বই নোৱাৰে নহয় জানো। ৰাতিপুৱা আমাৰ সকলোকে ভাত লাগেই। আজি পিছে অকণ দেৰি হ'ল খোৱা, ৰাতিপুৱা ৰুটি দি চাহ খোৱাৰ কাৰণে। এইফালে খুৱাই বুৱাই সকলোকে আজৰি কৰি বিচনা পাৰিবলৈ আহিছোঁ। সৰুজনী ছোৱালী আকৌ দেৰিকৈ উঠে অলপ, সেইটো কাৰণে বিচনা পৰাও দেৰি হয়। বিচনা চিচনা পাৰি ল'লোঁ। কিমাননো একেবোৰ কামকে কৰিব, আমনিও লাগে সদায় নহয় জানো। মোৰ পিছে ভালেই, দুপৰীয়া সাজটো বনাবই নালাগে, শাহুমাই বনাই দিয়ে। সকলো কাম কৰি আজৰি কৰি দিনৰ ভাগত বিশেষ ভিডিঅ' কৰিব পৰা নহয়, যিহেতু মোবাইলটো ধৰি দিয়া মানুহ নাথাকে, কাম কাজত লাগি থকা হয় নহয় জানো। ভাবিছে চাগে ৰুমটো ইমান আন্ধাৰত কেনেকৈনো কাম কৰিছোঁ। ৰুমটো পোহৰে, কিন্তু মই মানে ভিডিঅ'টো কৰাৰ সময়তে কাৰেণ্টটো গুচি যায়। মোবাইলটো অন কৰিলোঁ যে মই ইনভাৰ্টাৰ চুইচটো দিবলৈ পাহৰিলোঁ লাইটৰ। বেয়া চেয়া নাপাব আৰু দেই, আন্ধাৰ মুন্ধাৰ কৰিলোঁ। এইফালে দুপৰীয়া শাহুমাই ভাত ৰেডি কৰিলে, এইফালে দাইল বনালে, শাক ভাজি আৰু মাছৰ চাটনি। এইফালে ছোৱালীক খুৱাবলৈ বহুৱাইছোঁ, সৰুজনী এইজনে ফটো মাৰিছোঁ বুলি আকৌ পজ দিছে। তাইক খুৱাই বুৱাই আজৰি কৰি শুৱাবলৈ ল'লোঁ। ৰুমত নি কি যায় নাখায়। এইফালে তাইক ভিডিঅ' এটা কৰিব লাগে বোলে। তাইক লৈ ভিডিঅ' এটা কৰি ল'লোঁ, কৰি লৈ এয়া তাইক খুৱাই মেলি আকৌ সন্ধিয়া হ'বই হ'ল নহয়। সন্ধিয়া চাহ খাবৰ কাৰণে আকৌ পকৰি ৰেডি কৰিলোঁ। আজি পকৰি আছিলে সন্ধিয়া চাহ খাবৰ কাৰণে। আজি ইমানেই আছিলে দেই ভিডিঅ'টো। বাই বাই।